লগে যাম রোলিং অ্যাকশন হ্যাপি নিউ ইয়ার থাকিল মৰম আছে কাৰণে আছে ভাল লাগিল আহাৰ কাৰণে সৰুলটো চাবা নতুন বছৰ ভাল খবৰটো পালো এটা যদি বাদ এটা কথা কিন্তু কৈ থৈ দিওঁ আজি কিছুদিনৰ পৰা ভাগ্যৰ চকৰি কিন্তু ঠিক জেগাতে ঘূৰি আছে ইয়েছ গাইছ এটা সাংঘাতিক ঘটনা ঘটি গ'ল ইমান ডাঙৰ টকা Hey guys, welcome back to my YouTube channel. Programming my YouTube channel to আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে আছে হয়তো আপোনালোকৰ থাম্বনেইল আৰু টাইটেল দেখি গমে পাইছে ভিডিঅ'টো কি হ'বলৈ গৈছে এটা বেলেগ ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' হ'বলৈ গৈছে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু একদম শেষ হৈ চাই থাকিব তো এতিয়া আমি স্কুটি চলাই গৈ আছোঁ এইফালে জ্যোতিৰূপা আৰু দীপেন আছে আৰু মোৰ লগত আছে ত্ৰিখা আমি গৈ আছোঁ ক'ত গৈ আছোঁ কি কৰিছোঁ সকলোবিলাক জনাইছোঁ তো চাই থাকক শেষলৈকে গাইছ এয়া গৈ আছোঁ এটা মাংস পায় কথাটো হৈছে কি এইফালে আয়োজন ফাৰ্ষ্ট নাইটৰ এই আয়োজন চাওক এইফালে চাওক জ্যোতিৰূপা নাচি নাচি গৈ আছে ইয়ে আৰু কথাটো হৈছে কি আজি ফাৰ্ষ্ট নাইট এইটো গমেই পাইছে তো আজি এটা বিশেষ মানে আমাৰ ন কি আৰু আমি এনি টাইম শ্বুটিঙতে ব্যস্ত থাকোঁ তো সেইকাৰণে এতিয়া শ্বুট কৰিব গৈ আছোঁ আমি আচলতে এইফালে চাহ আছে মোৰ লগত সেইফালে জ্যোতিৰূপা দীপেন আছে আৰু আপোনালোকৰ লগৰ আহিব আছে সকলোকে লগ পাম একদম শ্বুটিং প্লেচত আমাৰ ঘৰৰ পিছফালে শ্বুটিং হ'ব গৈ আছে ত্ৰিখাৰ জ্যোতিৰূপাক আমাৰ ঘৰত থৈ আহি চিধা আহি গ'লোঁ বজাৰ কৰিব বুলি আৰু বজাৰ কৰিব আহি দেখিলোঁ ইয়াতে ৰাজমুকুট থিয়েটাৰ পেণ্ডেল চলি আছে যিহেতু আপোনাক সকলো গমে পাব মই থিয়েটাৰত আছিলোঁ গতিকে একেলগে থকা শিল্পী বহুতো ইয়াতে আছে মাত দিবৰ মন আছিল আচলতে তথাপিতো চাই লওঁ কি হয় অলৰেডি এতিয়া সোমাই যোৱাৰ কথা আছিল বাট তেতিয়া সোমাই নাযাওঁ চাগে কাৰণ ইফালে দেৰি হয় আমাৰ ভিডিঅ' শ্বুট কৰিবৰ কাৰণে আছে ন সেইকাৰণে দেৰি হৈ যাব পাৰে তো সেইকাৰণে ইয়াতে সোমাই নাযাওঁ মাত লগালে মানে বহুত বেছি পলম হৈ যাব তো কোৱাৰ্টিছ বহুতকেইটা আছে আৰু একেলগে কাম কৰা আমাৰ মিউজিকত হওক হেৰি কৰক বহুতকেইটা আছে আমাৰ হেৰি ধনেশ্বৰ আৰু আছে এইফালে বজাৰ চজাৰ কৰা হৈ গ'ল আৰু চিধা আহি পালোঁ ঘৰ আৰু এতিয়া আপোনালোকক দেখুৱাই আছোঁ একদম শেষলৈকে চাই থাকিব গাইছ আপোনালোকক মই তেতিয়া কৈছিলোঁ যে ৰাতি এটা বিশেষ প্ৰগ্ৰেম আমাৰ আছে এই ৰাতি বিশেষ প্ৰগ্ৰেম কৰিব আহি এয়া জংঘলৰ মাজত মানে জংঘল মানে কি আৰু পথাৰৰ মাজত এইফালে অৱস্থা চাওক থামনিলৰ কাৰণে হৈ গৈছে লছ বইলাটো দাঙি লোৱা থামনিলৰ কাৰণে দিয়া থামনিল দিয়া মানে আয়োজনটো মানে আমাৰ শ্বুট এটা চলি আছে একচুৱেলি এই ৰিলেটেডে আৰু অকণমান 31ৰ ৰিলেটেড আৰু এইটো ভাল হৈছে সেইটো এটা ভাল এইটো এটা হ'ব দিয়া কথাটো হৈছে আমি কেম্পিং ভিডিঅ' যিটো আপোনালোকে চাই আছে দানাদা লাইফৰ কেম্পিং ভিডিঅ'ৰ কাৰণে এয়া শ্বুট কৰি আছোঁ এতিয়া খুব সুন্দৰকৈ আমাৰ ওচৰতে ঘৰৰ ওচৰতে এতিয়া আপোনালোক দেখুৱাই যাওঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে আৰু বিশেষকৈ আমি এতিয়া চাৰিটা আছোঁ আৰু অলপ পিছত আৰু আহিব কোনোবা হয়তো আহিব হয়তো নাহিব পাৰে আৰু আমাৰ এটা চবতছে মানে এটা ইণ্টাৰেষ্টিং কথা যিহেতু জংঘলৰ মাজত আহিছোঁ ন এতিয়াতো কিবা কিবি বস্তু যোগাৰ কৰিব লাগিব এই মানে যদি পাই মানে এই ব্ৰইলাৰটো লৈ কৰিব ওরা চাইডে তোরা থই না মানে বিশ্বাস নাই এটা খিয়ালে খাই দি আমি এইটো লৈ খৰি বিচাৰি চাৰি মানে এইটো লৈ ঘূৰি ফুৰি আছে সেই তেতিয়াৰ পৰা আপোনালোকক মই দেখুৱাব পাহৰিলোঁ আচলতে কিন্তু সেয়ে কৰি আছে কি কৰিব এয়াই আৰু আজিতো কেইটা বাজিব কোৱা আজি লাষ্ট এটা বাজিব নেক্সট তাই গম নাপায় আজি প্ৰথমবাৰ আহিব আজি 4টাতো বাজিব এতিয়া বৰ্তমান 10টা বাজি আয়োজনটো আমাৰ একো হোৱাই নাই চাই থাকক আপোনালোকে খুব বেছি ইণ্টাৰেষ্টিং হ'ব গৈ আছে ভিডিঅ'টো আৰু জমনি হ'ব গৈ আছে একদম চাই থাকিব আগলৈ আৰু বহুত কিবা কিবি আগলৈ বহুত কিবা কিবি হ'বলৈ গৈ আছে আমি এইখিনি দিছো এইটো থৈ কিনে আগতে খৰিখিনি লওঁ এইটো বন্ধ কৰাচোন তুমি না হ'ব মই ব্লগিং কৰি আছোঁ এই নানি এটা হেল চেল ইমানো নাই বাৰু সেইটো হয় থৈ দিয়া আমি খৰিখিনি লওঁ থৈ দিয়া এটা অকণমান গাঁঠি থৈ দিয়া আন তাৰ পৰা লৈ আহিম ব'লা আহা
তো গাইজ এতিয়া আমি খৰিখিনি বিচাৰি লওঁ যেহেতু এডভেঞ্চাৰ কামবিলাক জানেই আৰু খৰি চৰি বিচাৰি পেলাই আমি কামবিলাক কৰি থাকোঁ মানে য'ত যাওঁ যি স্পটত যাওঁ সেই স্পটতে আমি কামটো কৰি দিওঁ তাতে যি পোৱা যায় আৰু তেনেকুৱা আৰু এতিয়া আমি গোটেইকেইটা আহিছোঁ সেয়া চাওক তো এতিয়া খৰিটো বিচাৰি গাইজ চাওক ইমান ডাঙৰ টকা কেতিয়া কিমান ডাঙৰ টকা এখন এনেকুৱা টকাৰে আমি এটা ঘৰ বান্ধি দিব পাৰিম অকল ঘৰে নহয় আমাৰ কাৰণে কি লাগে এতিয়া প্ৰয়োজন আমাৰ কি হৈ আছে বহুত গাইজ আমি কষ্টবিলাক এনেকৈ কৰি আছোঁ তো হৈছে অ'কে তো চাই থাকক হ'ব এইকেইডাল হ'ব এডাল গাইজ চাওক খৰি বিচাৰি বেলেগ খৰি নাই নাই পালা মাৰা মানুহ এইকেইডাল ললো এডাল দীঘল এনে মই মানে দুখন হাততে ললো দাখন আছে হ'ব ইমান নালাগে এই ভাই দিদা আছে চাবা গাইজ ভিডিঅ'টো একদম আপোনালোকে শেষলৈকে চাই থাকিব খুব ইণ্টাৰেষ্টিং ভিডিঅ' হ'ব কি হ'ল বোলে তো ক'ত গাইজ এটা সাংঘাতিক ঘটনা ঘটি গ'ল আমাৰ ৰবা ভিডিঅ' মেইন কণ্টেণ্টে মেইন না আমাৰ ভাল এটা হা এই ৰবা সেইফালে তোমালোকে সেইফালে যাওঁচোন সেইফালে যা এইটো টচটো লৈ যাওঁ আমি এইটো ফ্লাছে দি আহিম ফাল্টু কাম নকৰা তুমি পাৰিছা ক'ত গ'ল এই দীপেন এইফালে আছে সেইটো চাই থাকিব পাৰে এইফালে থাকিব পাৰে এইটো বগা কিবা দেখিছোঁ ৰ'বা বগা ইয়ে নহয় লুকাই থৈছা নেকি ইমান অভদ্ৰ হাঁহিছে কিনে গম পাইছো তাই লুকাই থৈছে আচলতে আমাৰ জ্যোতিৰ পাই এই কামটো কৰিলে হয় নাই কিয় কৰিলে এইটো লুকাই থৈছে ইয়াতে লুকাই থৈছিল এইটো চাওক কোনোবা তোমালোকৰ দুটাৰ ভিতৰত কোনোবা অনুমান এইটো কাম ডিপেণ্ডে কৰিব লাগিব অ'কে আমাৰ মাজত পংকজ আহি উপস্থিত হৈছেহি আৰু এইফালে আহিয়ে এটা কাম কৰিব লৈছে এয়া চাওক কি কৰিব ইয়াই কৈছে অ'কে বঢ়িয়া খুব সুন্দৰকৈ আমাৰ হৈ গ'ল এইটো মানে পংকজে মাৰিলে আৰু খুব সুন্দৰকৈ এতিয়া আমি ইয়াক বাকী যিখিনি প্ৰচেছ ইয়াক কি কৰিব লাগে তো সেইখিনি কৰি লওক আপোনালোকে চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে আৰু ইয়াত খুব সুন্দৰকৈ পংকজদাৰ লগত আহিছে নাইচ টু মিট ইউ ভাল লাগিছে নতুন বছৰৰ শুভেচ্ছা থাকিল হেপী নিউ ইয়াৰ থেংক ইউ অ' মজা যিয়ে নহওক হেপী নিউ ইয়াৰ থাকিল মৰম আছে কাৰণে আছে ভাল লাগিল অহাৰ কাৰণে বহুত বেছি ভাল লাগিল এতিয়া কাম কৰিব লাগে সোনকালে কাম কৰিম আহি মোৰ ঘৰ পালে মই এপিছ'ডটো কাট কৰি দিছোঁ 2000 টকা দি পঠালোঁ মই বোলো আপুনি টেনশ্যন লৈ থাকিব নালাগে আৰু খুচৰি এটা হ'ল কি বাহিৰত কেইটামান এপিছ'ড কৰিবৰ কাৰণে মাতিছে বঢ়িয়া নতুন বছৰত ভাল খবৰটো পালোঁ এতিয়া যদি স্ক্ৰিপ্ট লিখিব দিছে শ্বৰ্ট ষ্টৰী চাই লওঁ কি কৰিব পাৰোঁ বাট এটা কথা কিন্তু কৈ থৈ দিওঁ আজি কিছুদিনৰ পৰা ভাগ্যৰ চকৰি কিন্তু ঠিক জেগাতে ঘূৰি আছে বঢ়িয়া সুন্দৰ 24 চবৰে ভাল নাইট ভিজি হ'ব আমাক ক'বা আমি যাই পেলাই অলপ ভাবি আছোঁ মই প্ৰথমে যাই ডিফেন্স ডেভেলপমেণ্টৰ স্ক্ৰিপ্ট ভাল বুলি ক'ব লাগিব সেইটোৱে এতিয়া তুমি এটা কথা কোৱা নহয় এইবাৰ নাটকখন যে চাবা গ'লো তাত কিন্তু নিউ ইয়াৰ বুলি অ'কে দিয়ক যাব বাই চাব গাইজ আমাৰ ইহঁতে মানে তাতে বাহিৰ মানে পথাৰত পুৰা নাচি আছে দুইটা ভয় কৰে তামান ভয় কৰে চিঞৰি নাচি আছে দেখুৱাই আছোঁ আপোনালোকে চাই থাকক মনে গৈ আছোঁ কি কোৱা মনে ইফালে মাংস লাহে মনে সেয়া আমাৰ কথা কিবা কৈ আছে যায় আহো নেকি মিনি
একেলগে যাম ৰোলিং একশ্যন কাটে গাইছ আৰু 12টা বাজিবৰ কাৰণে 15 মিনিট বাকী আছে যেহেতু আপোনালোক সকলোৱে গমে পায় যে আজি হৈছে 31st নাইট গতিকে 31st নাইটত আৰু কিছু সময় পিছতে নতুন বছৰত আমি ভৰি দিম গতিকে তেতিয়ালৈকে ষ্টে টিউন উইথ ব্লগাৰ মিন মই দেখুৱাই যাম A to Z মোৰ লগত আছে এইফালে জ্যোতিৰূপা কেনেকুৱা কোৱা হাই মজা মজা আমি আজি ইয়াতে বস্তিত খানা পাতিছো আৰু বহুত ভাল লাগি আছে আৰু এই মানে 2023 বৰ্ষক আমি আজি বিদায় দিম আৰু নতুন বৰ্ষক আমি অহাকালি আকোৱালি ল'ম আৰু অহাকালি মানে 12টা পিছত আমাৰ আৰু 15 মিনিট পিছত পিছফালে হোৱা দি আছে মানে এলাৰ্ম দিছে নতুন বছৰ আগত বেছি সময় নাই আৰু অকণমান 15 মিনিট সময় আছে একদম যেতিয়া পুৰাপুৰি নতুন বছৰ পৰিব তেতিয়া কথা লগ পাম একদম তেতিয়া লগ পাম আৰু 3 মিনিট বাকী আছে মানে নিউ ইয়াৰ আহি পাবলৈ মানে অন্দাৱে একদম আৰু কাষত পাইছে আহি মানে কি কয় এইটো পদুমুখ পাইছে কিছুমান পিছতে ঘৰত সোমাব নিউ ইয়াৰ তো ইয়াতে খুব সুন্দৰকৈ খুব খানা কিন্তু হোৱাই নাই বাকী আছে বহুত কিবা কিবি বাকী আছে তো শ্বুটৰ মাজতে আমাৰ এয়াই আৰু আমি সদায় কামতে ব্যস্ত থাকোঁ আপোনালোক সকলো গমেই পায় আমি শ্বুটিঙতে ব্যস্ত থাকোঁ তেনেকুৱা তাৰ মাজতে শ্বুটিঙৰ মাজতে এয়া খানাৰ আয়োজন আৰু লগতে অকণমান জাষ্ট ফূৰ্তি সিহঁতৰ তো তেনেকুৱা সিহঁতে নাচি আছে খুব সুন্দৰকৈ দেখিছে আৰু 2 মিনিট বাকী আছে এয়া মাংস বনি আছে খুব সুন্দৰকৈ কোনোবা আহিব বাকী আছে এতিয়াও আহিব কিছু সময় পিছতে আহেনে নাই নাজানো বাট মাংস ৰেডি আহি আছে নেকি সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালো হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ তোমাৰ লাইভ কাটা গ'ল হেপী নিউ ইয়াৰ 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 সকলোকে নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ পোনপ্ৰথমে আৰু চাৰিওফালে ফটকা ফুটিছে কিন্তু আমাৰ ফটকা ফুটা নাই আমাৰ খুব সুন্দৰকৈ ইয়াতে গান বাজিছে আমাৰ অকণমান কামবিলাক ব্যতিক্ৰম আপোনালোক সকলোৱে গমেই পায় তো সকলোকে পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৱে খুব সুন্দৰকৈ নতুন বছৰটো উদযাপন কৰক নতুন বছৰটো সকলোৰে ভাল হওক উন্নতি হওক বহুত দূৰ আগুৱাই যাওক আৰু সেইটোৱে কামনা কৰিছোঁ আৰু কি কোৱা কোৱা থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ ৱেলকাম ৱেলকাম গোটেইটো নাট্য বন্ধু যেতিয়া একেলগে আমি থাকোঁ আমাৰ পৰিৱেশটো সঁচাকৈ সুকীয়া হৈ যায় আৰু এইফালে দেখিছে গোটেইখিনি আমাৰ কালচাৰেল লাইনৰ মানুহ মানে কি যদি যোৱা বছৰ কিবা যদি ভুলো কৰিছিলোঁ কিবা যদি কৰিছিলোঁ সেইবিলাক গ'ল আজি বাৰু নতুন বছৰ পৰিছে নতুন বুলি সকলো আনন্দ উল্লাস আৰু ব্যতিক্ৰম কৰা নাই আমি সকলোৰে লগত একেলগে আছোঁ আমি অকণমান ব্যতিক্ৰম মানে আমাৰ শ্বুটিঙৰ মাজত আমি তোমাৰ ভাল লগা এটা সময় গতিকে যাক কি নহওক আপোনাৰ সকলোলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মৰম দিয়ক আপোনালোকৰ মৰম অবিহনে আমি কেতিয়াও আগুৱাই যাব নোৱাৰোঁ নিউ ইয়াৰ ৰিজলিউশ্যন আমাৰ হৈছে আমাৰ গোটেইকেইটা আমাৰ টিম সপোন ক্ৰিয়েশ্যন টিমৰ নিউ ইয়াৰ ৰিজলিউশ্যন হৈছে আমি বহুত বেছি ভাল ভাল কাম আপোনালোকৰ মাজলৈ লৈ অহাটো আৰু খুব সুন্দৰকৈ আগুৱাই যাতো আৰু প্ৰত্যেকটো কামত আপোনালোকে আমাক আশীৰ্বাদ কৰিব লাগিব তেতিয়া আমি আগুৱাই যাব পাৰিম মৰম কৰিব লাগিব তেতিয়াহে আমি ভাল ভাল কাম আপোনালোকৰ মাজলৈ লৈ আহি কৰিম তো ষ্টে টিউন উইথ ব্লগাৰ মিন তেল চেল একো নাই গাইছ মছলা পাতি বেলেগ একো নাই অকল আদা নহৰু এনেকৈ বনাই খাম বঢ়িয়া চালিয়া 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 গাইছ খুব সুন্দৰকৈ এনজয় হৈ আছে
সরুল দিব সরল তুমি চাবা আমাৰ চুটটো খুব সুন্দৰকৈ কমপ্লিট হৈছে এতিয়া প্ৰায় নিশা 1 বাজি গ'ল পানী ঢালি দিয়া হ'ল এটা নিশা প্ৰায় 1 বাজি গুচি গ'ল খোৱা লোৱা কাৰ্যখিনি বাকী আছে এতিয়া খুব সুন্দৰকৈ খোৱা লোৱা কাৰ্যখিনি কৰিম শুভ হওক সকলোৰে দিনবোৰ তো চাই থাকিব ৰাইজ কি বানাছিলো গমেই নাপালো আনন্দতে ভুল হ'লে আৰু মা কৰি দিব এইটো কি স্পেচিয়েল ডিছ দিবেন ব্ৰইলাৰ ঠেং কৰিছোঁ সুন্দৰ আয়োজন এইফালে বইল চিকেন এইফালে মাহৰ দাইল কেনে অনুভৱ মজা সুন্দৰ তিছা মজা এই মানে বেছিকে খাই দিলে আজি টেঙাও নাই মানে নিচাটো ফাটা নাই এনেকে থৈ আহিম এতিয়া ঘৰত নহয় যে পইচা লাগছে মোৰ আচ্ছা কি হৈছে ক'ব যাব লগু বাইকত মই তুমি ইভেন সাইডে সব গাড়ি তো বল ডান্স করিম সালি সব কিছু ডান্স করিম তো গাইস লেটস সি হাই লো ওয়াও কেনে অনুভৱটো হাই লো অনুভৱটো কোৱা वाह কি সুন্দৰ 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 হন ৰাইজ মই নিচা লাগা না এটো এক্টিং কৰা ভয় গৈছে যায় তোমাৰ অৰিজিনেল বুলি ভাব ভয় গৈছে যায় জয়মিনময় বুলি ক'বা নাই তোমাৰতো ভুটে ধৰিলি তুমিতো মোক ফোন কৰিব নোৱাৰিবা ৰাতি ৰাতিকে খাবা বিচলি মোক নেদি অলপমান কি সৰু জুলুচি সৰু দিনা বনাইছি কোনে তবে লেগ পিস কোনে আছে একদম কে মই যাতে জ্বলা লৈ যাম হাতত কি নিবা জ্বলা কি নিবা দেৰি লাগি আকৌ এটৰি বন্ধ কৰাই না জলকীয়া হেৰি শুকান জলকীয়াটো হ'লেও হ'ব বন্ধ কৰাই নাই মই এইটো টেষ্ট কৰি চাওক কেনে আছে ব্ৰইলাৰ পৰা অসভ্য দেখ লাখ লাখ হালা চলি তোমাক নিদিয়ে দেখোন নিদিলে ৰখি আছো বতৰখন সুন্দৰ এই বাটি নাখাই বুলি ভাবিছে মই চব খাওঁ দে নাখাওঁ হাই মই এতিয়া উঠো উঠা উঠিব নোৱাৰো yes উঠাই দিওঁ অৱস্থা এই অৱস্থা আছে এতিয়া হাগিব যাম সকলোৰে নতুন বছৰটো খুব হওক সুন্দৰ মানে সকলোৱে পাৰ হৈ যাওক উন্নতি কৰক সকলোৱে উন্নতি কৰক সকলোৱে ধন টকা পইচা সকলোৰে হওক পাৰিলে আমাকো মাটি অকণমান দিব সি নাকান্দে কান্দা কান্দা বুলি কৈছে কান্দা 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 বুলি কৈছো নে এনে এনে কান্দা একবাৰ কান্দা মোৰ হেগলে কান্দা একবাৰ এনে মুখ কান্দা মুখ লাইকে হা অ লাইকে মনে মনে কান্দা অকল মাতুলি দিয়ে অলপমান অকণমান বহুত সৰুকে কান্দছ অকণমান মাতুল তুমি কান্দা অলপ এনে এক্টিং কৰি এক্টিং কান্দা অলপমান দৰকাৰ নাই কান্দাচোন তুমি কান্দাচোন তুমি কান্দা নাকান্দো দেখিলে নে গাইজ এইটো এটা মাল হয় এইটো এটা বেলেগ পিছ মাল এইটো বেলেগ ধৰণে জন্ম পাইছে তো তেনেকুৱা আৰু কথাটো তো গাইজ ইহঁতো গ'ল মোৰ ভিডিঅ'টো সামৰিবলৈ হ'ল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু খুব সুন্দৰকৈ আচলতে আমাৰ শ্বুটিংটো আজি কমপ্লিট হৈ গ'ল অতি সোনকালে দা আনাডাৰ লাইফ নামৰ ইউটিউব চেনেলটোত আহি আছে ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে মৰম কৰিব আশীৰ্বাদ কৰিব তো আজিলৈ বিদায় মাগিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয়